আজি এছামিজ ছেকশ্যনৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 1, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি। কুৱেশ্যন নম্বৰ 2, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি কেইখনৰ নাম কি? প্ৰতিমা বিন বৰাগী আৰু চন্দ্ৰামিত। এই চন্দ্ৰামিতখন চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পিছত মৃতভাৱে প্ৰকাশ পায়। কুৱেশ্যন নম্বৰ 3, পদ্মনাথ গোহাঞিবৰুৱাৰ কবিতা পুথি কেইখন কি কি? তেওঁৰ প্ৰথম পত্নী লীলাৱতীৰ নামত লীলাকাব্য ৰচনা কৰিছিল। এইখন এখন কবিতা পুথি। 2 নম্বৰখন ফুলৰ চালাকি আৰু 3 নম্বৰখন হ'ল জোৰণি। কুৱেশ্যন নম্বৰ 4, হেম বৰুৱাৰ কবিতা পুথি কেইখন কি কি? হেম বৰুৱাৰ কবিতা পুথি কেইখন কি কি? এনচাৰটো হ'ব বালিচন্দা মনময়ূৰী আৰু হেম বৰুৱাৰ কবিতা। কুৱেশ্যন নম্বৰ 5, অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন? সকলোৱে জানে, এনচাৰটো হ'ব শংকৰদেৱ। আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা কোন? আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা হ'ল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া উপন্যাস কাৰ হাতত প্ৰকাশ পায় আৰু ই কি? উত্তৰটো হ'ব পদ্মনাথ গোহাঞিবৰুৱাৰ হাতত প্ৰথম অসমীয়া উপন্যাস প্ৰকাশ পায় আৰু এই উপন্যাসখনৰ নাম আছিল ভানুমতী। কুৱেশ্যন নম্বৰ 8, প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন? উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা আৰু ইয়াৰ প্ৰথম ৰোমান্টিক কবিতাখনৰ নাম আছিল বনকুঁৱৰী। কুৱেশ্যন নম্বৰ 9, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো হ'ব পদ্মনাথ গোহাঞিবৰুৱা। 1917 চনত শিৱসাগৰত হোৱা প্ৰথম অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 10, চন্দ্ৰকুমাৰ আগৰৱালাৰ মৰণোত্তৰভাৱে প্ৰকাশিত গ্ৰন্থখন কি? উত্তৰ চন্দ্ৰামিত। ই 1966 চনত প্ৰকাশ পায়। কুৱেশ্যন নম্বৰ 11, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিছিল? উত্তৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। কুৱেশ্যন নম্বৰ 12, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 13, চন্দ্ৰকুমাৰ আগৰৱালাৰ কন্যাৰ নামত প্ৰকাশিত পুথিখন কি? প্ৰতিমা। কুৱেশ্যন নম্বৰ 14, শংকৰদেৱৰ সংস্কৃত ভাষাত ৰচিত তেওঁৰ একমাত্ৰ গ্ৰন্থখন কি? উত্তৰ ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 15, শংকৰদেৱৰ বৰগীতৰ সংখ্যা কেইটা? 34টা। কুৱেশ্যন নম্বৰ 16, মাধৱদেৱৰ বৰগীতৰ সংখ্যা কেইটা? উত্তৰ 157টা। কুৱেশ্যন নম্বৰ 17, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰতিমা নামৰ কবিতা পুথিখনৰ বিষয়ে কৈছিল। কুৱেশ্যন নম্বৰ 18, ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজা যায়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক। কুৱেশ্যন নম্বৰ 19, লক্ষ্মীনাথ বেজবৰুৱাৰ আন এটা নাম কি? কৃপাবৰ বৰুৱা। কুৱেশ্যন নম্বৰ 20, বাঁহী আলোচনীৰ সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 21, বিজুলী আৰু উষা নামৰ আলোচনীৰ সম্পাদক কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। কুৱেশ্যন নম্বৰ 22, আধুনিক অসমীয়া কাব্য আন্দোলনৰ গুৰিধৰোঁতা কোন? উত্তৰ হেম বৰুৱা। কুৱেশ্যন নম্বৰ 23, পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ 3 খণ্ডত ৰচিত গ্ৰন্থখন কি? ইয়াৰ উত্তৰ হ'ব শ্ৰীকৃষ্ণ। কুৱেশ্যন নম্বৰ 24, চন্দ্ৰকুমাৰ আগৰৱালাৰ ছাপাখানাটোৰ নাম কি? নিউ প্ৰেছ। কুৱেশ্যন নম্বৰ 25,
শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল? কালিন্দী। কুৱেশ্যন নম্বৰ 26, অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কিমান চনত প্ৰতিষ্ঠা হয়? উত্তৰ 1888 চনত অসমীয়া ভাষাৰ উন্নতি সাধনী সভা প্ৰতিষ্ঠা হয়। কুৱেশ্যন নম্বৰ 27, নীলা বাইদেউ বুলি কাক জনা যায়? উত্তৰ নিৰ্মল প্ৰভা বৰদলৈ। কুৱেশ্যন নম্বৰ 28, পদ্মনাথ গোহাঁই বৰুৱা আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ সোঁৱৰণী। কুৱেশ্যন নম্বৰ 29, মাধৱদেৱৰ বৈনায়েকৰ নাম কি আছিল? উত্তৰ ৰামদাস। কুৱেশ্যন নম্বৰ 30, কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ লক্ষ্মীনাৰায়ণ। কুৱেশ্যন নম্বৰ 31, নামমালিকা পুথিখনৰ মূল ৰচক কোন? নামমালিকা পুথিখনৰ মূল ৰচক কোন আছিল? উত্তৰ পুৰুষোত্তম গজপতি। আজি এইখিনিয়েই, সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।